হাই দোস্ত, এতিয়া মই ঘৰত আছোঁ। গুৱাহাটীৰ পৰা আজি আহি পালোঁ। ৰাতিপুৱা 5টা বজাৰ পৰা ট্ৰেইনত উঠি এতিয়া আহি পাইছোঁ। এতিয়া চলা খোলাই নাই। এতিয়া পুখুৰীৰ পাৰত আহি কিনে অলপ আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিওঁ। আৰু আজি 30 তাৰিখ, কালি 2 তাৰিখৰ পৰা মুঠতে প্ৰগ্ৰাম আছে আমাৰ গাঁৱত। 2-3 আৰু চাই থাকিব প্ৰগ্ৰামটো, আপোনালোকক দেখাম। আমাৰ কোচ ৰাজবংশীৰ যিটো জাতীয় উৎসৱ বিচুৱা বুলি কয়, তাকে দেখাব চেষ্টা কৰি থাকিম। আৰু এই চাওক কি পানী, বৰষুণ পৰি কেনে পানী হৈ গৈছে। চাৰিওফালে চাই লওক। হে দোস্ত, আমাৰ তাতে বোলে চৰক পূজা হ'ব। চৰক পূজা যাই কেনে এক পাক মাৰি আহোঁ। কেনেকুৱা ক'ত হ'ব ক'ত নহয় চাই থাকক। চাওক ৰাস্তাৰ অৱস্থা, দুনিয়াৰ পানীয়ে পানী। আৰু চৰক পূজা এই ব্ৰিজৰ পূবফালে হ'ব। আৰু এইভাগে আমাৰ গাঁৱৰ ৰাস্তা। চাওক কি ৰাস্তা, চৰকাৰে আমাক নিদিও। তাতে কিবা আহিছে, গান্ধীৰ কিবা না ৰাস্তা আহিছে। এইবাৰ ভাল হ'ব চাগে ৰাস্তাটো, দেখাই আছোঁ। এই চাওক, আহিবতে ৰাস্তা। পাকা ৰাস্তা হ'লে যথেষ্ট, আৰু একো নালাগে। আৰু এতিয়া মই ৰুমত যাওঁ। ঘৰত যাওঁ। ঘৰত যাই কেনে ভাত পানী খাম। খাই দাই তাৰপিছত ইয়াতে চৰক মেলা চাব আহিম। আহি কেনে দেখাম যিখিনি পাৰোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। যোনে যোনে ছাবস্ক্ৰাইব কৰিছে তাহাক ধন্যবাদ মনৰ পৰা, অন্তৰৰ পৰা। এইখন পাণ লাগি আছে, দেশী পাণ, কি ধুনীয়াকে লাগি আছে। বহাগৰ বতৰ, পাণ লাগি আছে, পাণ। এইটো গছত লাগি আছে আৰু সিভাগে আছে কেইটামান। আৰু এভাগে পথাৰ। হাই দোস্ত, এতিয়া মই পথাৰৰ ফালে আছোঁ। আৰু পথাৰত অলপ বতাহ খাবলৈ আহিছোঁ। আৰু অলপ পিছত চৰক পূজা চাব যাম। চাই থাকিব। মই এতিয়া ভাত পানী খাই কেনে পথাৰৰ ফালে আহিলোঁ অলপ বতাহ খাবৰ কাৰণে, কাৰণ ৰ'দ দিয়া নাই। আৰু এইবিলাক জাংলাকেইটা চাওক, এইবিলাকত চব্জি পাতি কৰে। এই ভোল জিকা কিবা কিনি এইবিলাকত কৰে। আৰু সেইভাগে চাওক কি ধুনীয়া হৈ আছে। আৰু মেঘকেইটা কি ধুনীয়া হৈ আছে, চাবলগীয়া। এনেহেন লাগিছে এই পথাৰত এইবিলাকত বাগা দি থাকক নেকি। গছকেইটা এনেহেন ধুনীয়া হৈ আছে। চাই থাকক তে লাষ্টলৈকে ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। প্ৰকাশ ব্লগছ। নাহে, বহুদিন ভিডিঅ' কৰা নাই না, তাৰ কাৰণে মুখতে নাহে। প্ৰকাশ ব্লগছ ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু এতিয়া অলপ ইয়াতে বহু গছকেইটা এনেকুৱা লাগিছে মানে কি ক'ম আৰু, ইয়াতে বাগা দিবা মন যাই আছে। আৰু এইভাগে বেঙেনা খেতি আছে, চাই থাকক। আৰু 2 তাৰিখৰ পৰা যিহেতু প্ৰগ্ৰাম চলিব, আমাৰ যিটো কোচ ৰাজবংশী জাতীয় উৎসৱ বিচুৱা বুলি কয়, তাৰ কাৰণে গধূলা অলপ কিবা কিনি জোতা মোজা কিবা কিনি আনিব যাম। আৰু 2 তাৰিখৰ পৰা দেখা পাব, ধামাকা হ'ব, ধামাকা। আৰু এইভাগে কিবা খেতিত কিবা হাল মাৰি থৈ দিছে, কিবা ইয়াতে কৰিব নিশ্চয়। আৰু সেইবিলাক খেতি আছে, কিছুমানে সিভাগে কলৰ খেতি কৰিছে। বহুত কিবা কিনি কৰিয়ে থাকে আৰু। তো এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ৰ'দ দি আছে, টেংটেঙা ৰ'দ দি আছে। এতিয়া বতাহটো নোহোৱাই হৈ গ'ল। অলপ আগতে যি ধুনীয়া বতাহ আছিল, এতিয়া নাই আৰু। এতিয়া গৰম লাগি আছে। এতিয়া ঘৰত যাম। ঘৰত যাই কেনে অলপ ফ্ৰেছ হৈ কেনে তাৰপিছত চৰক মেলা চাব যাম। চৰক মেলাটো এইটো ভিডিঅ'তে দেখাম আপোনালোকক। আৰু যিটো বিচুৱা উৎসৱ, সেইটো পায়ে থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তে গম পাব কেতিয়া কেতিয়া ভিডিঅ' দিওঁ।
আৰু আজিৰ পৰা কণ্টিনিউ ভিডিঅ' দি থাকিম আপোনালোকে চাই কেনে যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু নহ'লে ডিছলাইক মাৰিব যদি মোৰো যদি অলপ হেৰিটো চাই কেনে ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নহ'লে আনছাবস্ক্ৰাইব কৰি দিব এতিয়া ব্লগ যাং আৰু এতিয়া মই খুৰীয়াৰ ঘৰত আছো পাকা ঘৰ ইয়াতে অলপ বহোঁ দেহাটো ঠাণ্ডা কৰি লওঁ আৰু ভণ্টি এইবিলাক ফুল গছ কিবা কিনি সজাই থৈ দিছে একবাৰে খুৰীয়াৰ ঘৰটো একবাৰ চিনেমেটিক ভিডিঅ' চাই লওক তো দোস্ত মই এতিয়া ৰেডি যাবলৈ কাৰণে চৰক পূজা চাবৰ কাৰণে ব্লগতে এতিয়া ডাইৰেক্ট মেলাত যাই কেনে লগ পাই আছো হা ৰাচিন হা এই মই কামোৰাব খুজি ভৰিটো দিম কামোৰে নাই ভাইটিৰ চাইকেল লৈ ওলালো এতিয়া যাই কেনে মেলাত লগ পাই আছো আমার এটা পার্টনারও সড়ক পূজা চাব আহিছে নাম তার কি কৈ দিছো প্রণব ব্লগস না আৰু লিংকটো ডেসক্ৰিপচনত দি দিম সাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াতে কি হৈ আছে ইয়াতে আচ্ছা অগ্নি পূজা হৈ আছে তাৰ মানে ইয়াতে আৰু 2 তাৰিখৰ পৰা তো বিচুৱা কেনে এনজয় কৰিব হা এনজয় কেনে হ'ব মজা না 3 তাৰিখ মজা হ'ব 3 তাৰিখ লগ পাম সকলোকে বিচুৱাত আৰু যোনে যোনে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ সৌৰাগুৰি গ্ৰুপ নাচি আছে অলপ পিছত তাহাৰ লগত কথা দুই এষাৰ কথা ক'বৰ কাৰণে চেষ্টা কৰিম আমাৰ অলপ আগতে আৰু কিবা আজৰা বুলি কয় তাতে আজৰা পূজা হ'ব তাতে মহাদেৱ কিবা কিনি দেখাই আছো আৰু তাতে হৈ আছিল অগ্নি পূজা মানে বৰ্মা পূজা বুলি কয় আৰু ইয়াতে দেখাই আছো ইয়াতে কিবা পূজা হৈ আছে আৰু আমাৰ প্ৰণৱে পুৰা একদম ভিডিঅ' বনোৱাৰ কাৰণে মই দেখাব চেষ্টা কৰি আছো আমাৰ এই ভাগৰ পৰা কিবা আহি আছে বহুতো আৰু দেখাব চেষ্টা কৰি আছো চাই থাকক জৈন চিৰা দেৱৰ চাই থাকক আমি ইয়াতে হাত ঘূৰিব লাগে নাকি ঘূৰে এতিয়া কয় চৰক পূজা মুখত কিবা কিনি লগাই গৈছে পুৰা যি ডাঙৰ এটা দা ঘূৰাই আছে চাইছে না যাৰ লাগিব তাৰ কাটি যাব এতিয়া দাওখান এৰাব চেষ্টা কৰি আছে মানে তাই ইমান সহজে এৰা নেদে দাওখান এৰাব মানে হাতৰ পৰা এৰাবা